সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো বন্ধুসকল। আজিৰ এই ভিডিওটোত মই দ্বাদশ শ্ৰেণী ছাত্ৰছাত্ৰীৰ কাৰণে অৰ্থাৎ সেকেন্ড ইয়াৰ ছাত্ৰছাত্ৰীৰ কাৰণে মাই মাদাৰ এট 66 কবিতাটোৰ পৰা কিছুমান মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল ইয়াত who is the poet of the poem My Mother at 66? My Mother at 66 কবিতাটোৰ কবিজনৰ নাম কোন আছিল? কমলা দাস is the poet of the poem My Mother at 66. পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। Where is the poet কমলা দাস ড্ৰাইভিং টু? কমলা দাসে কলৈ ড্ৰাইভ কৰি গৈ আছিলে? প্ৰশ্নটোৰ এনসাৰটো হ'ব এনেকুৱা, দ্য পোয়েট কমলা দাস ইজ ড্ৰাইভিং টু কোচিন এয়াৰপোৰ্ট। কোচিন বিমানবন্দৰৰ ফালে ড্ৰাইভ কৰি গাড়ী চলাই গৈ আছিলে। 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰটো হ'ল হোৱাট ইজ দ্য পোয়েটছ ফেমিলি ৰিয়েক? কবিৰ পৰিচিত কি বেদনা আছিলে, যিটো বেদনাৰ কথা কোৱা হৈছিলে? দ্য পোয়েটছ ফেমিলি ৰিয়েক ইজ দ্য ফিয়াৰ অফ লজিং হাৰ মাদাৰ ফৰ এভাৰ। মানে গোটেই চিৰদিনৰ কাৰণে যে কবিয়ে তাইৰ মাকক হেৰুৱাব, সেই ভয়টোৱেই তেওঁৰ কাৰণে পৰিচিত এটা বেদনা আছিলে। হোৱাট ডিড দ্য পোয়েট চে টু হাৰ মাদাৰ? কবিয়ে তাইৰ মাকক কি কৈছিলে? ইয়াৰ এনচাৰটো এনেকৈ লিখিম আমি, দ্য পোয়েট চেড to her mother that she would see her soon. কি ক'লে? কবিয়ে তাইৰ মাকক কৈছিলে যে তাই অতি সোনকালে পুনৰ তাইক লগ পাব বুলি কৈছিলে। 5 নম্বৰ প্ৰশ্নটো হ'ল where was কমলা দাস born? কমলা দাসে ক'ত জন্মগ্ৰহণ কৰিছিলে? কমলা দাস was born in মালাবাৰ, কেৰালা। কেৰালাত থকা মালাবাৰত কমলা দাসে জন্মগ্ৰহণ কৰিছিলে। প্ৰিয় ছাত্ৰছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত মই বাকীখিনি প্ৰশ্ন উত্তৰখিনি লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ মানে ধন্যবাদ।